অসমৰ প্ৰথম চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1974 চনত। অসমৰ প্ৰথম চাহ নিলাম কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল? গুৱাহাটীত। অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? 1885 চনত। অসমৰ পুৰণি নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। কামৰূপৰ প্ৰথম ৰজা কোন আছিল? মহীৰংগ দানৱ। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোন ৰজাই ভাগ লৈছিল? ভগদত্ত। অসমৰ প্ৰথমটো কাগজ কল কাৰখানা ক'ত স্থাপন কৰা হৈছিল? যোগীঘোপাত। বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্য বৰ্মন। তেজপুৰৰ পুৰণি নাম কি আছিল? শোণিতপুৰ। আহোমৰ ৰাজত্বকাল কিমান বছৰ আছিল? 600 বছৰ।